নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান ভাণ্ডাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ লৈ আহিছোঁ কেইটিমান মহৎ লোকৰ বাণী। আশা কৰিছোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব। আমি গোটোৱা সকলোবোৰ সম্পত্তিৰ ভিতৰত জ্ঞান মাথো অবিনাশী। সক্ৰেটিছ। ফুল আৰু পখিলাক বাহ্যিক ৰূপেৰে জুখিবা, মানুহক নুজুখিবা। ৰবীন্দ্ৰনাথ ঠাকুৰ। কম কথা কোৱা বেছি কাম কৰা মানুহে সফলতা লাভ কৰিব পাৰে। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ। মহৎ মনবোৰে নতুন ধাৰণাৰ কথা পাতে, মজলীয়া মনবোৰে ইভেণ্টৰ কথা পাতে আৰু সৰু মনবোৰে পাতে মানুহৰ কথা। এলেনোৰ ৰুজভেল্ট। জীৱনৰ সমস্ত কলাৰে শ্ৰেষ্ঠ কলা হৈছে ভালদৰে জীয়াই থাকিব জনাটো। মহাত্মা গান্ধী। জীৱনলৈ অহা সৰু সুৰা সুবিধাৰেই সুখী হ'বলৈ চেষ্টা কৰিব লাগে। বেঞ্জামিন ফ্ৰেংকলিন। সফলতাৰ পিছে পিছে দৌৰি নুফুৰিবা। যদি তুমি সঁচাকৈয়ে সফল হ'ব বিচাৰিছা তেন্তে খন্তেক জিৰণি লোৱা আৰু ভাবা তুমি কি কৰি ভাল পোৱা আৰু কিহত বিশ্বাস কৰা। দেখিবা এইবেলি সফলতাই তোমাক খেদি ফুৰিছে। ডেভিড ফ্ৰষ্ট।